নমস্কাৰ মোৰ নাম অবিস্মিতা ভৰদ্বাজ আৰু ইউটিউবত আজি মোৰ প্ৰথমটো যাত্ৰা প্ৰথমটো ব্লগো নহয় আসলতে এটা মোৰ চমু পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিবলৈ মই চেষ্টা কৰিছোঁ কিন্তু বাকি সোশ্যাল প্লেটফৰ্মত ইতিমধ্যে আপোনালোকে মোক যথেষ্ট মৰম দিছে আৰু মোৰ ফেসবুক একাউণ্ট অবিস্মিতা ভৰদ্বাজ নামেৰে আছে আৰু অবিস্মিতা ভৰদ্বাজ নিউ বুলি এটা আছে গতিকে দুইটা একাউণ্টত আপোনালোকে যথেষ্ট পৰিমাণে ভৰি মৰম দিছে আৰু অবিস্মিতা ভৰদ্বাজ বুলি যেটো ফেসবুক একাউণ্ট আছে তাত আপোনালোকে এটা অকণমানি ভিডিঅ' মই দেখুৱাও হাস্যমধুৰ ভিডিঅ'বোৰ দিওঁ লগতে ইনফৰমেশ্যন কিছুমান দিওঁ লগতে সেই ভিডিঅ'বোৰত আপোনালোকে প্ৰায় 2 লাখ 2.5 লাখ ইমান সুন্দৰকৈ আপোনালোকে ভিউজ দিছে তাৰ বাবে অশেষ ধন্যবাদ কিন্তু এটো যেহেতু মোৰ প্ৰথমটো ব্লগ প্ৰথমটো ইন্ট্ৰোডাকচন গতিকে মই প্ৰথমেই মোৰ নামটো জনালে মোৰ নামটো হৈছে অবিস্মিতা ভৰদ্বাজ গতিকে আপোনালোকে ইউটিউবতো অবিস্মিতা ভৰদ্বাজ বুলি সাৰ্চ কৰিব পাৰিব তেতিয়া মোৰ ইউটিউব চেনেলটো আহিব এতিয়া আহিছো এই ইউটিউব চেনেলটোত মোৰ এই ইউটিউব চেনেলটোত কি থাকিব নিশ্চয় আপোনালোকৰ প্ৰশ্ন হৈছে মইনো কি বেলেগ ধৰণৰ কিবা এটা দিব পাৰিম আজি মই কৈ দিওঁ যে মই বহুত কিবা এটা দিব পাৰিম তথাপিও কিন্তু মই চেষ্টা কৰি যাম যাতে বহুত বেলেগ কিবা এটা নহলো কিবা এটা মনোৰঞ্জন ধৰ্মী বা ইনফৰমেশ্যন আপোনালোকক মোৰ ইউটিউব চেনেলটোৰ জৰিয়তে দি থাকিম লগতে আমাৰ অকণমানি এটা চৰাই বাহ আছে এই চৰাই বাহটোত আমি চাৰিটা চৰাই আছো অৰ্থাৎ এই অকণমানি বাহটো হৈছে মোৰ এই ঘৰটো গতিকে আপোনালোকে ব্লগবোৰত দেখি থাকিব এই ঘৰটো লগতে থাকিব মই থাকিম লগতে থাকিব মোৰ হাজবেণ্ড তেওঁকো মই বিভিন্ন সময়ত দেখাবলৈ যত্ন কৰি যাম এতিয়া আহিছো মোৰ পেছানোকে আসলতে মোৰ পেছাটো নিশ্চয় ইউটিউব নহয় আজি আৰম্ভ কৰিছোহে মোৰ পেছা হৈছে মই পেছাগতভাৱে এগৰাকী অভিনেত্ৰী লগতে এগৰাকী এংকৰ গতিকে ইউটিউবতো চেষ্টা আজিৰ পৰা অব্যাহত থাকিব আশা কৰিছো আপোনালোকে মোৰ এই যাত্ৰাত সহযাত্ৰী হৈ থাকিব আৰু লগতে আছে কিন্তু এই ইউটিউব চেনেলটোত আপোনালোকে দেখি যাব মোৰ দুটা ফটাকুৰ চৰাই সেই দুটা বিৰাটেই বদমাছ এই নাম কোৱাৰ লগে লগে আহি পাই গ'ল এনি টাইম উৎপাত কৰিয়ে থাকে এতিয়া অৱশ্যে মিউট হৈ আছে কিন্তু আপোনালোকে ইউটিউবত দেখি থাকিব খুব বেছি উৎপাত কৰি থাকিব আৰু লগতে হাজবেণ্ডৰ পৰিচয়টো মই আজি দি নিদিওঁ হাজবেণ্ড পেছাগতভাৱে এগৰাকী সাংবাদিক তেওঁৰ নামটো তেওঁ দেখিবলৈ কেনেকুৱা কি কথা কি বতৰা এই গোটেইবোৰ কথা মই আপোনালোকক ইয়াৰ পিছৰটো ব্লগত খুব সুন্দৰকৈ ফৰ্মেলি আগবঢ়াই যাবলৈ চেষ্টা কৰিম লগতে বিভিন্ন মনোৰঞ্জন ধৰ্মী মোৰ ডেইলি লাইফ মই কেনেকৈ শ্বুটিঙলৈ যাওঁ এই গোটেইখিনি মই আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিম গতিকে আজি আৰু বেছি দীঘলীয়া নকৰোঁ আপোনালোকে আমনি পাব আশা কৰিছোঁ আপোনালোকে মোৰ ইউটিউব চেনেলটোক আদৰি ল'ব কিন্তু আজিতে মই কৈ নিদিওঁ দেই যে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক তথাপিও যদি ভাল পায় তথা এটা লাইক মানে এটা এনেকৈ দিলে ভাল পাম আৰু ঠিক আছে আজি আপোনালোকৰ পৰা আৰু মই বেছি সময় নলওঁ আশাৰে বাট চাই ৰ'ম আপোনালোকে মোৰ ইউটিউব চেনেলটো অবিস্মিতা ভৰদ্বাজ ব্লগছ আপোনালোকে আদৰি ল'ব নমস্কাৰ